নাগৰিকক ল'বলৈ অস্বীকাৰ বাংলাদেশৰ। So hello guys, आरो गोदान मोनसे आपडेट आव गासिबो बरायनाय थालायबाय। So माने दाथ' गोबां माने बांलादेश इन्डिया आरो बांलादेशनि बर्डार जोबोद माने गिथावना गिख्रंथाव माने बेफोरबायदि माने दावहा सिस्टेम जागासिनो आरोना माने दावहा जे माने बांलादेशनि मानसिफोरा माने बीएसएफ जों इन्डियानि बीएसएफ आर्मिफोरखौ माने अन्थाइ बेफोरबायदि खुबैनाय बेफोरबायदि जागासिनो आरो आं मोनसे क्लिप भिडिअ होनो हांगासिनो नोंथांमोना निश्चय नोंथांमोना नायनानै बुजिगोन आरो मिन्थिगोन माने जेबायदि जोंनि इन्डिया बांलादेशनि मानसिफोर दङ नङा होमबा जोंनि बांलादेशनि मानसिफोरखौ माने बिसोरनि बांलादेशआव माने बेबायदि जोंनि इन्डिया बांलादेशनि मानसि दङ बे बांलादेशफोरखौ दा होखारगासिनो नङा होमबा बे होखारनायखौ माने बांलादेशआव दोनहरनाय जे बे दोनहरनायखौ माने बिथां बांलादेशनि मानसिफोरा माने गनायना लाया एबा बिथांमोननि सरकारा गनायना लाया जे इन्डियानि बांलादेशखौ जोंनि बांलादेशआव जोङो माब्लाबाबो बसरना लानो हाया एबा लाला होननानै बेफोरबायदि जोबोद बीएसएफनि मानसिफोरखौ एबा बीएसएफफोरखौ जोबोद अन्थाइ खुबैदों बेफोरबायदिनो बेफोरबायदि खुबैयै बेफोरबायदि गोबांथार दावराव जादों स' आं मोनसे क्लिप भिडिअ होनो हांगासिनो नोंथांमोना निश्चय नायजोबबा बुजिगोन बीएसएफफोरा जेबायदि बर्डाराव सिकिउरिटि होयो नङा होमबा बेयाव थानायाव खमायावनो बिथांमोनखौ माने अलरेडि बिथांमोना खुबैखाबायानो थायो माने बिथांमोना एदावग्रोना लायो नङा होमबा बेबायदि जोंनि भारतनि बांलादेशफोरखौ होखारगासिनो बे होखारनानै बिथांमोना बिथांनि बांलादेशआव होखारहरनायदो आरो बिथांमोना बसरना लाया बिनि सायावनो गोबांथार दावराव दावसि नारा नाथा बेफोरबायदि जादों स' नोंथांमोना भिडिअखौ नायलांदो बिदिब्ला जय बर' মহেন্দ্ৰগঞ্জ সীমান্তত পুছবেকক লৈ ৰণথলী সীমান্তত 20 ঘণ্টাৰ হাই ভোল্টেজ ড্ৰামা খুদ নিজৰ নাগৰিকক ল'বলৈ অস্বীকাৰ বাংলাদেশৰ বিএছএফৰ ওপৰত বাংলাদেশীৰ শিলেৰে আক্ৰমণ বিজিবিৰ সন্মুখতে বিএছএফৰ ওপৰত চলিল বাংলাদেশীৰ তাণ্ডৱ উন্মোচিত হল চুবুৰীয়া দেশৰ ভয়ংকৰ দুমুখীয়া স্বৰূপ অবৈধ অনুপ্ৰৱেশক লৈ এতিয়া অগ্নিগৰ্ভা ভাৰত বাংলাদেশ সীমান্ত মেঘালয়ৰ মহেন্দ্ৰগঞ্জৰ নন্দীৰচৰ সীমান্তত বিগত প্ৰায় 20 ঘণ্টা ধৰি চলিল যুদ্ধ সদৃশ পৰিস্থিতি বাংলাদেশৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা এগৰাকী 54 বছৰীয়া লোকক ভাৰতে আন্তৰ্দেশীয় নিয়ম অনুসাৰে উভতাই পঠিয়াব খোজাৰ সময়তে সীমান্তত সৃষ্টি হয় উত্তেজনাময় পৰিৱেশ বাংলাদেশ বৰ্ডাৰ গাৰ্ড চমুকৈ বিজিবিৰ চকুৰ সন্মুখতে ক্ষুব্ধ বাংলাদেশী নাগৰিকে শূন্য ৰেখাৰ পৰা ভাৰতৰ ভূখণ্ডলৈ আৰু বিএছএফৰ জোৱানসকলক লক্ষ্য কৰি চলাই তীব্ৰ শিলাবৰ্ষণ এই ঘটনাই পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদঙাই দিছে বাংলাদেশৰ আচল মুখা ভাৰতলৈ অবৈধ প্ৰব্ৰজনৰ চৰকাৰী সুযোগ কৰি দিয়ে বাংলাদেশে কিন্তু খুদ নিজৰ দেশৰ নাগৰিকক উভতাই লোৱাৰ সময়ত দেশখনে দেখুৱাই এনেকুৱা নাটক কেন্দ্ৰীয় বিজেপি চৰকাৰে বিদেশী নাগৰিকৰ অবৈধ অনুপ্ৰৱেশক লৈ শূন্য সহনশীলতা আৰু কঠোৰ অৱস্থান গ্ৰহণ কৰাৰ পিছতেই সীমান্তত দেখা গ'ল এনে পৰিৱেশ সমগ্ৰ ঘটনাৰ সূত্ৰপাত হৈছিল মেঘালয়ৰ নন্দীৰচৰ সীমান্তত সুৰক্ষা বাহিনীয়ে ভাৰতত অবৈধভাৱে আশ্ৰয় লৈ থকা এগৰাকী বৃদ্ধক পুছবেক কৰা কেন্দ্ৰ কৰি পোহৰলৈ অহা তথ্য অনুসৰি বিএছএফে পুছবেক কৰা এই বৃদ্ধগৰাকীৰ নাম ষষ্ঠী চন্দ্ৰ বৰ্মন তেওঁৰ ঘৰ বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ গোদাবাৰী উপজিলাৰ চানলাই গাঁৱত খুদ বৃদ্ধগৰাকীয়ে নিজেই স্বীকাৰ কৰিছে যে ঢাকাত তেওঁৰ পুত্ৰ আৰু পৰিয়াল বৰ্তমান বসবাস কৰি আছে আনকি বাংলাদেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্যই প্ৰমাণ কৰিছে যে ষষ্ঠী চন্দ্ৰ বৰ্মন আচলতে বাংলাদেশৰে বৈধ নাগৰিক